हेलो फ्रेंड्स पुनर जेबी मेमोरियल चैनल आपलोक सकलोके स्वागतम जानाइछु। आज आपलोকৰ সন্মুখত লৈ আহিছো আৰু এক নতুন ভিডিও। এই ভিডিওটোত মই আজি আপোনালোকক জনাম ওলা কেব কেনেদৰে বুক কৰিব পাৰি। অতি সহজ ভাষাৰে একদম সহজভাৱে আপোনালোকৰ সন্মুখত মই ভিডিওটো দাঙি ধৰিম। সকলোৱে আপোনালোকে এই ভিডিওটো চাই পেলানি ওলা কেব এখন আপোনালোকে বুক কৰিব পাৰিব। গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান ষ্টেপ হয়তো আপোনালোকে গম নাপাব। তেনেহ'লে আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু ইয়াৰ পিছৰ যিখিনি ভিডিও হ'ব মই মোবাইল স্ক্ৰীনত আপোনালোকক দেখুৱাই থাকিম। গতিকে আহক ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া মই মোবাইলটো ল'লোঁ। মোবাইলত প্ৰথমতে প্লে ষ্ট'ৰটো আপোনালোকে অ'পেন কৰিব। এইটো প্লে ষ্ট'ৰ মই অ'পেন কৰিলোঁ। প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ বটনত আপোনালোকে লিখিব ওলা OLA ওলা চাৰ্চ কৰিব। ওলা চাৰ্চ কৰাৰ লগে লগে ইয়াতে মোৰ আপডেট আহিছে, কাৰণ আপডেট কৰিব লগা হৈ আছে কাৰণে মই বাৰু আপডেট নকৰোঁ, যিহেতুকে মোৰ ইনষ্টল আছে। গতিকে মই বেক আহিছোঁ। মোৰ এইটো ওলা এপটো আহি ইয়াত এইটো ওলাইছে। ওলাটোত মই ক্লিক কৰিলোঁ। অকণমান খোল খাওঁতে অলপ সময় লাগিব। এইটো এনেদৰে আপোনাৰ প্ৰথম পেজটো খোল খাব। ইয়াতে লিখা আছে চাৰ্চ ডেষ্টিনেশ্যন। প্ৰথমে চাৰ্চ ডেষ্টিনেশ্যনত আপোনালোকে ক্লিক কৰিব। চাৰ্চ ডেষ্টিনেশ্যনত ক্লিক কৰাৰ লগে লগে উবাৰৰ নিচিনা ইয়াতে দুটা অপশ্যন আহিব, পিক আপ লোকেশ্যন আৰু ইণ্টাৰ ডেষ্টিনেশ্যন। আপোনালোকে পিক আপ লোকেশ্যনত একো নেলিখিব। পিক আপ লোকেশ্যনত লিখিলে মানে কেতিয়াবা লোকেশ্যনৰ অলপমান প্ৰব্লেম হয়। গতিকে ইণ্টাৰ ডেষ্টিনেশ্যন যিটো ইয়াৰ অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰি পেলানি যিটো জেগাত আপোনালোকে যাব সেই জেগাটো ইয়াতে টাইপ কৰিব। ধৰি লওক আপোনালোকে বেলতলা যাব। গতিকে বেলতলাটো আপোনালোকে ইয়াতে লিখি দিয়ক BELT। আধা লিখাৰ লগে লগে আপোনালোকে বেলতলা আহি গ'ল। বেলতলাটোত আপোনালোকে ক্লিক কৰিব। বেলতলা ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াতে চাৰিটা অপশ্যন আহিছে। বুক এনি বুলি এটা আছে, মিনি বুলি আছে, বাইক আৰু প্ৰাইম চিডান আছে। আপোনালোকে বুক এনিত যদি কৰে যিকোনো গাড়ী আহিব পাৰে। আপোনালোকৰ ছুইফ্ট ডিজাৰ আহিব পাৰে, অল্টো আহিব পাৰে, কি বুলি কয় ৱাগনাৰ আহিব পাৰে। গতিকে যিকোনো আহিব পাৰে কাৰণে ইয়াতে ভাড়াটো 212 পৰা 250 টকাৰ ভিতৰত দেখুৱাইছে। গাড়ী অনুযায়ী ইয়াতে ভাড়াটো হ'ব। আৰু 2 নম্বৰ অপশ্যনটো আছে আপোনাৰ মিনি আছে। মিনিত 212 টকা, বাইকত আছে 64 আৰু প্ৰাইম চিডান আছে 250 টকা। আপোনালোকৰ যিটো আপোনালোকৰ ইচ্ছা হয় সেইটো আপোনালোকে বুক কৰিব। আপোনালোকক দেখুৱাৰ কাৰণে মই মিনিটো বুক কৰি দেখুৱাইছোঁ। এইটো মই মিনিট ক্লিক কৰিলোঁ। মিনিট ক্লিক কৰাৰ পিছত আপোনালোকে কি কয় বুক মিনি এই তলত আহিছে, আপোনালোকে দেখিছে। এই বুক মিনিট আপোনালোকে ক্লিক কৰি দিলে বুক মিনিট ক্লিক কৰি দিয়াৰ পিছত এইখন নেক্সট পেজখন খোল খাব। নেক্সট পেজখনত আপোনাৰ কনফাৰ্ম লোকেশ্যন বুলি আহিব। এইটো কনফাৰ্ম লোকেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন চাওক গাড়ী চাৰ্চ কৰা আৰম্ভ কৰি দিলে ওলাই। গতিকে এতিয়া আপোনাৰ ওচৰৰ নিয়াৰেষ্ট যিখিনি গাড়ী আছে সেইখিনিৰ ভিতৰতে লাগিব। এতিয়া বৰ্তমান চাৰ্চ কৰি আছে। এয়া চাওক আপোনালোকৰ সন্মুখত এয়া গাড়ী আপোনালোকৰ ট্ৰিপ ৰিকুৱেষ্টটো একচেপ্ট হৈ গ'ল। গাড়ীখনৰ ইয়াতে নাম দিছে, OTP দিছে। ড্ৰাইভাৰজনৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইটো কণ্টেক্ট লিখা আছে। ইয়াতে কণ্টেক্টত ক্লিক কৰিলে আপোনালোকে এইটো আহি গ'ল কল, যিকোনো এটাৰে আপোনালোকে কল কৰিব পাৰিব। গতিকে মই যাব লগা নাই এতিয়া। ইয়াৰ পিছত আপোনালোকে কেনচেল যদি কৰিব বিচাৰে এইটো কেনচেল অপশ্যনত যাব। এইটো কেনচেলত ক্লিক কৰিব। কেনচেল কৰাৰ পিছত ইয়াতে আপোনাৰ 1 2 3 4 5টা আপোনালোকে অপশ্যন আহিছে। যিকোনো এটা দি দিব আপোনালোকৰ চাই পেলানি আৰু কেনচেল ৰাইট কৰি দিয়াৰ লগে লগে কেনচেল হৈ যাব। গতিকে মই কেনচেল নকৰোঁ, ডু নট কেনচেলত মই কৰিলোঁ। গতিকে এনেদৰে আপোনালোকৰ বুকিং হোৱাৰ পিছত পেজখন খোল খাব। ড্ৰাইভাৰে মোক অলৰেডি কল কৰিলে বৰ্তমান। গতিকে মই যিহেতুকে নাযাওঁ, মই একচেপ্ট নকৰোঁ, ট্ৰিপটো কেনচেল কৰি দিছোঁ, যিহেতুকে আপোনাক শিকাই আছোঁ বৰ্তমান। গতিকে এনেকৈ বস্তুখিনি আহিব। আৰু ইয়াত উবাৰৰ নিচিনা আপোনাৰ মেছেজ অপশ্যন নাথাকে। ইয়াতে আপোনালোকে মেছেজ কৰিব নোৱাৰিব। গতিকে আপোনালোকে ড্ৰাইভাৰজনক কণ্টেক্ট কৰিব হ'লে ফোনৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব লাগিব। গতিকে এই নাম্বাৰৰ যোগেদি তেওঁৰ লগত কথা পাতিব লাগিব। ইয়াত অন্য আৰু কথা পতাৰ কোনো ব্যৱস্থা নাই বা মেছেজ কৰাৰ কোনো উবেৰৰ নিচিনা ছিষ্টেম নাই। গতিকে এইখিনি বস্তু। প্ৰথম কথা হৈছে আপুনি যেতিয়া গাড়ীখন আপোনাৰ ওচৰত আহিব, আপোনাৰ ওচৰত আহিলে মানে কেব চালকজনে আপোনালোকক OTP বুলি নাম্বাৰ এটা বিচাৰিব। OTP নাম্বাৰটো আপুনি এইটো দি দিব, এইটো যিটো আহিছে।
আৰু গাড়ীখনৰ নাম্বাৰটো চাই ল'ব যাতে আপোনালোকে বেলেগ গাড়ী যাতে আপোনালোকে উঠি যাব নোৱাৰে কেতিয়াবা হয়তো ভুলক্ৰমে বেলেগ গাড়ীটো উঠি যায় কিছুমানে গতিকে নাম্বাৰটো চাই ল'ব আৰু এইখিনি আৰু ড্ৰাইভাৰজনৰ আপোনাৰ নাম থাকিব আৰু ৰেটিং পইণ্ট থাকিব যেনেকৈ 409 এইটো ৰেটিং পইণ্ট আছে আৰু কিমান দূৰত বাৰে বাৰে আহি আছে ফোনটো মই বাৰে বাৰে কেঞ্চেল কৰি দি আছোঁ গতিকে ইমানখিনি আপোনালোকৰ ওলাব এতিয়া মই কেঞ্চেল কৰি আপোনালোকক দেখুৱাই দিম কাৰণ কিয় ড্ৰাইভাৰজনে মোক ফোন কৰি আছে গতিকে মই এইটো এইটো আপোনালোকে শিকোৱাৰ কাৰণে মই এইটো দেখুৱাই আছোঁ গতিকে মই ট্ৰিপটোতে কেঞ্চেল কৰি দিম এতিয়া চাব এইটো কেঞ্চেল অপশ্যনত গ'লোঁ কেঞ্চেল দবালোঁ এটা কেঞ্চেল হোৱাৰ পিছত ইয়াতে মোক সুধিছে কি কাৰণত মই কেঞ্চেল কৰিব বিচাৰিছোঁ তো আপোনালোকে ইয়াতে চাই পেলাই নিজৰ ইচ্ছামতে কেঞ্চেল অপশ্যনটো আপোনালোকে বাছি পেলাই চিলেক্ট কৰি পেলাই আপোনালোকে দবাই দিব মই বাৰু ইয়াতে দবাই দিছোঁ ইয়াতে মই প্ৰথম অপশ্যনটোৱে বাৰু মই দি দিছোঁ প্ৰথম অপশ্যনটো ইয়াতে অলৰেডি ক্লিক হৈ আছে তো কেঞ্চেল ৰাইট মই কেঞ্চেল কৰি দিলোঁ এইটো অ'কে বুলি দি দিলোঁ ইয়াতে কেঞ্চেল হৈ গ'ল এতিয়া আকৌ আৰম্ভণিৰ পৰা আহি গ'ল চাৰ্চ ডেষ্টিনেশ্যন এতিয়া যদি আকৌ আপুনি ট্ৰিপটো কেঞ্চেল হোৱাৰ পিছত আকৌ যাব লগা হৈ গ'ল বা অন্য ঠাইত যাব লগা হৈ গ'ল তেতিয়াহ'লে আকৌ চাৰ্চ ডেষ্টিনেশ্যনত আপোনালোকে ক্লিক কৰিব আকৌ ইয়াত দুটা অপশ্যন আহি যাব মই পুনৰ আপোনালোকক কৈছোঁ ওপৰৰ যিটো অপশ্যন আছে ওপৰৰ অপশ্যনটোত ইয়ৰ লোকেশ্যন বুলি আছে ইয়ৰ লোকেশ্যনত আপোনালোকে একো টাইপ নকৰিব কাৰণ কিয় আপোনালোকে য'ত ৰখি থাকে কাৰণ মোবাইলত GPS থাকে গতিকে GPSত আপোনাৰ নিজে সেইটো বস্তুটো ট্ৰেক কৰি লৈ আপুনি কোনখিনি জেগাত আছে গতিকে সেইটো নিদিলেও হ'ব অকল এণ্টাৰ ডেষ্টিনেশ্যনটো আপোনালোকে দি দিব ডেষ্টিনেশ্যনটো দি দিলে আপোনালোকৰ বাকীখিনি নিজে হৈ যাব বেলেগ একো কৰিব নালাগে এণ্টাৰ ডেষ্টিনেশ্যনত আপোনালোকৰ যোৱা জেগাখিনি য'ত যাব সেই জেগাটো আপোনালোকে ইয়াতে খালি টাইপ কৰি অ'কে কৰি দিব বাছ ইমানখিনি আপোনালোকৰ একদম চিম্পুল হয় ইয়াত বিশেষ জানিব লগা একো নাই গতিকে ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে শিকোৱাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে বুলি আপোনালোকে যদি ভাবিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো বুজি পোৱা নাই তেনেহ'লে আপোনালোকে পুনৰ ভিডিঅ'টো ৰিৱাইণ্ড কৰি পেলাই আকৌ পুনৰবাৰ চাব পাৰিব এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় আপোনালোকে চাই থাকিব পাৰিব কোনো অসুবিধা নহয় গতিকে ইমানখিনি আছিল মোৰ আজি ভিডিঅ'টো গতিকে ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ ধন্যবাদ